নমস্কাৰ স্বাগতম জনাইছো অল ইনফো ইন আসামিজ চেনেললৈ হঠাৎ কিয় খং উঠিল অসমৰ সকলোতকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ডিম্পু বৰুৱাই চৰকাৰৰ বিৰুদ্ধে কি ক'লে এয়া জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এইবাৰ চৰকাৰক তথা হিমন্ত বিশ্ব শৰ্মাক কি নীতি শিক্ষা দিলে ডিম্পু বৰুৱাই ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছিল সেই পোষ্টটো প্ৰথমতে পঢ়ি লওঁহা চৰকাৰী চাকৰি দিছে ভাল লাগিছে পিছে দৰমহাটো বস্তুৰ দাম বঢ়াই বা টেক্সৰ পইচাৰে দিব চৰকাৰে তাতকৈ যদি ভাল ডাঙৰ কোম্পানী দুটামান অসমত চৰকাৰে লৈ আহি লাখ ল'ৰা ছোৱালী সোমাই দিলে হয় বেয়া নাপাব মনৰ ভাৱ কৈছো বাহিৰৰ পৰা পইচা কেনেকৈ আনিব পাৰি না আমাৰ মানুহে ভাবে না চৰকাৰৰ মানুহে ভাবে ঘৰৰ পইচা ঘৰত ঘূৰাই থাকি ভাল পায় আৰু আজি চীন দেশে যদি চৰকাৰী চাকৰি দিলে হয় সকলোকে ইণ্ডাষ্ট্ৰীত গুৰুত্ব নিদি তেওঁলোকৰ দেশ আজিৰ অৱস্থাত থাকিলহেঁতেন নে চৰকাৰী চাকৰিয়ালৰ পইচা আমি সকলোৱে দি আছো টেক্সৰ জৰিয়তে কাৰণ আমি সকলোৱে চৰকাৰ এই বিষয়ত আপোনাৰ মতামত কি কমেন্ট বক্সত জনাব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ